আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ CSD ডাঙৰীয়া আৰু আজিৰ এই বিশেষ অনুষ্ঠানত আমন্ত্ৰিত আমাৰ বিভিন্ন ডিষ্ট্ৰিক্ট কমিটি আৰু বিভিন্ন ক্লাব সংঘৰ পৰা উপস্থিত হোৱা শ্ৰদ্ধাৰ মোৰ ৰাইজ আৰু বন্ধুসকল, Professor Westman, we thank you for from our court of heart that you have presented a wonderful performance today to our audience. So it's only 2 days preparation. Your expertise, your excellent work in the field of culture will be remembered in the days to come, and it's a new step that we have learned from you. The culture is for all, and today we have learned that if anybody have wish to learn any culture, he or she can learn at any point of time. There is no difficulty, and you have taught us these wonderful things. So thank you very much. আমাৰ বিশেষভাৱে বড়োলেণ্ড অঞ্চল খেলৰ ক্ষেত্ৰত বহুত আগবঢ়া এটা অঞ্চল, কিন্তু এই আগবঢ়া অঞ্চলটোত যিখিনি আমাৰ প্ৰতিভাৱান খেলুৱৈ আছে, খেল জগতখনত আমাৰ বিভিন্ন ছেকশ্যনৰ যিখিনি ইণ্টাৰেষ্ট আছে, প্ৰতিভা আছে, এইখিনি অৰ্গেনাইজ কৰি আমি আগলৈ লৈ যাব পৰা নাই বিভিন্ন কাৰণত। এই কাৰণবিলাক ওলাবৰ কাৰণে আজি আমাৰ এনেকুৱা সভা সমিতি আলোচনাৰ দৰকাৰ হৈছে, কাৰণ শিক্ষাৰ লগতে আৰু এটা বিষয়টো হৈছে এইটো স্পৰ্টছ, খেলৰ যিটো বিষয়। এই খেলাৰ বিষয়ে স্পৰ্টছে আমাক অকলে শাৰীৰিকভাৱে হেল্ডি কৰে, সুস্থ কৰে এইটো নহয়। আজি খেল বিভিন্ন বিষয়ত বিভিন্ন কাৰণত আজি পৃথিৱীৰ মানুহে এইটো এটা মিডিয়া হিচাপে ব্যৱহাৰ কৰি আহিছে। খেলুৱৈসকলৰ কাৰণে এইটো কেৰিয়াৰ গঢ়া হয়, কিন্তু বাকীসকলৰ কাৰণে এইটো এণ্টাৰটেইনমেণ্ট হয়, এইটো আমাৰ ইকনমিক এক্সচেঞ্জৰো এটা কাম আজিকালি হয়, ইকনমিক ডেভেলপমেণ্টৰো, আৰু বিভিন্ন দেশ বিদেশৰ লগত এটা সম্বন্ধ গঢ়াৰ কাৰণে এই খেলটো আমি আগৰ পৰাই ব্যৱহাৰ কৰি অহা দেখিবলৈ পাইছোঁ। আমাৰ অঞ্চলত আমি খেল এণ্টাৰটেইনমেণ্ট হিচাপে লৈ আহিছোঁ। বেছিভাগে ট্ৰেডিশ্যনেলি আমাৰ মানুহবিলাকে খেলা ধূলাবিলাক কৰি আহিছে, কিন্তু যেতিয়া খেলাৰ নতুন ফৰ্মবিলাক আহিছে, আজি বিশ্বৰ দৰবাৰত যি আমাৰ খেলবিলাক হয়, অলিম্পিক গেম হয়, আমাৰ ৱৰ্ল্ড কাপ হয়, বিভিন্ন খেলবিলাক হয়, বিভিন্ন কাণ্ট্ৰিবিলাকে বিভিন্ন নামত কাপবিলাক দিয়ে। এই খেলবিলাকে খেল জগতখন এটা বেলেগ এটা লেভেলত আজি লৈ গৈছে, আৰু তাত আমাৰ খেলুৱৈসকলে নিজৰ কেৰিয়াৰ গঢ়াৰ লগতে প্ৰতিভাৱান খেলুৱৈসকলে নিজৰ অঞ্চলৰ নামবিলাকো ৰচন কৰিব পাৰিছে। কেতিয়াবা বহুত ঠাইবিলাক আমি নাজানো, কিন্তু সেই অঞ্চলৰ পৰা যদি কোনোবা এজন খেলুৱৈ ওলাই আহে, তেতিয়া গোটেই বিশ্বখনত গম পায় যে তেনেকুৱা এটা ঠাই আছে যাৰ পৰা এজন খেলুৱৈ ওলাই আহিছে। গতিকে এটা অঞ্চলৰ আইডেণ্টিটিটো যদি আমি পৃথিৱীৰ মানুহক জনাব লাগে, এজন খেলুৱৈৰ দ্বাৰাও আমি আমাৰ আইডেণ্টিটিটো, আমাৰ ইতিহাসটো আমি বেলেগক জনাব পাৰোঁ। ঠিক তেনেধৰণৰ আজি যিটো আমি গম পাওঁ যে এজন ছাত্ৰৰ পঢ়াৰ লগতে তাক কিবা নহয় কিবা এটা কাৰিকুলাৰ এক্টিভিটি লাগে। যদি ছাত্ৰ বা ছাত্ৰীজনে ভাল গুণগত শিক্ষা ল'ব নোৱাৰে, সি হয়তো স্পৰ্টছ নহ'লে কালচাৰ নহ'লে বেলেগ এটা বিষয়ত সি যদি ভাল এটা নিজকে এটা কেপাচিটি বিল্ড গঢ়িব পাৰে, সিটোতে নিজৰ জীৱনটো ভালকৈ চলাই নিব পাৰে। তো সেইকাৰণে
বড়োলেণ্ড অঞ্চলটোত যিহেতু খেলত বহুত পটেঞ্চিয়েল আছে, খেলটোক লৈ এতিয়াও মানুহবিলাকে ইম'চনেলি ইমান এটাচ হৈ আছে, এই স্ক'পটো আমি ল'ব পাৰোঁ। বিভিন্ন ৰাজ্যত ফুটবল হয়, ফুটবল চাবলৈ মানুহ নাই, কিন্তু আমাৰ অঞ্চলত গাঁৱে গাঁৱে ফুটবল হয়। প্ৰত্যেকটো ফুটবলতে ফুটবল ফিল্ডত যেতিয়া ফুটবল খেলা হয়, হাজাৰত কমত মানুহ নাথাকে। এটা খেল চাবলৈ 10,000 15,000 মানুহ গোট খায়, 5,000 মানুহ গোট খায়। তাৰমানে খেলৰ প্ৰতি মানুহৰ যিটো মৰম, খেলৰ প্ৰতি মানুহৰ যিটো আগৰ পৰাই যিটো এটাচমেণ্ট, এইটো কমি যোৱা নাই। তো সেইটো কেনেকৈ আমি এটা ইণ্ডাষ্ট্ৰীত আমি এইটো ট্ৰেন্সফৰ্ম কৰিব পাৰোঁ, কেনেকৈ সেইটো এটা ইকনমিক বেনিফিটলৈ লৈ যাব পাৰোঁ, কেনেকৈ আমাৰ ল'ৰা ছোৱালীক ইয়াৰ দ্বাৰা নিজৰ কেৰিয়াৰ গঢ়িবৰ কাৰণে এটা ভাল পৰিৱেশ গঢ়ি দিব পাৰোঁ, এই দিশত চিন্তা কৰা এটা সময় আহিছে। আৰু সেইকাৰণে সেইটো কোনোবা এটা NGO নহয়, কোনোবা এটা ছ'চাইটি নহয়, আমি সকলো মিলি পেলাই ক্লাব সংঘ যি আছে আমাৰ বিভিন্ন অনুষ্ঠানবিলাক লগ লাগি, শিক্ষা অনুষ্ঠান, গভৰ্ণমেণ্ট চবেই মিলি পেলাই আমি এটা নতুন এটা পলিচি এটা বনাব লাগিব, য'ত বড়োলেণ্ড অঞ্চলখন খেলৰ দিশত আমি আগবাঢ়ি নিব পাৰিম। আজি আমাৰ কিছুমান বক্সাৰ আছে, কিছুমান আৰ্চাৰী খেলাৰ আমাৰ ল'ৰা ছোৱালী আছে, তেখেতসকলে বহুতে নিজৰ প্ৰতিভাৰ মাজতে আজি গৈছে। বহুতকে আমি বহুত ছাপৰ্ট কৰিব পৰা নাই, কিন্তু তেখেতসকলে নিজৰ কেপাচিটিত আৰু মিনিমাম ছাপৰ্ট কাৰোবাৰ পৰা লৈ পেলাই তেখেতসকলে আজি বিশ্বৰ দৰবাৰক নিজকে ইষ্টাব্লিছ কৰিব পাৰিছে। কিন্তু আমি যদি অলপ ভালকৈ সহায় কৰিব পাৰোঁ, থ্ৰু পলিচি যদি আমি সহায় কৰিব পাৰোঁ, কাৰণ ভাৰতত বিভিন্ন খেলবিলাক, ক্ৰিকেটৰ বাহিৰে বিভিন্ন খেলাবিলাক বহুত গুৰুত্ব দিয়া নাছিলে, কিন্তু 2014ত মোদীজীৰ গভৰ্ণমেণ্ট অহাৰ পিছত অলপমান আজি নতুন পলিচি, খেলো ইণ্ডিয়া, বিভিন্ন পলিচিবিলাক অহাৰ লগে লগে অলপ গুৰুত্বটো বাঢ়িছে। আৰু এই ক্ষেত্ৰত আমাৰ অঞ্চলত আৰু আমি গুৰুত্ব দিব লাগিব, কাৰণ যি ল'ৰা ছোৱালী আজি পঢ়াত সফল হোৱা নাই, সেইসকলে খেলৰ দ্বাৰাই পুলিচত, অইল ইণ্ডিয়াত বিভিন্ন ভাল চাকৰি পাবলৈ সক্ষম হৈছে। আৰু সেইটোও আমাৰ এটা ডাঙৰ এচিভমেণ্ট। বহুত ল'ৰা ছোৱালী ফুটবল খেলা ল'ৰাবিলাকতো কিমান চাকৰি পাইছে হিচাপ নাই, ৰেলৱেত পায়, বিভিন্ন অনুষ্ঠানত পায়। তো সেইকাৰণে আজি খেলাটো যদি আমি আগুৱাই লৈ যাব পাৰোঁ, স্পৰ্টছটো যদি আগুৱাই লৈ যাব পাৰোঁ, ইয়াত আমাৰ কোনো ধৰণৰ লছ নাই, আমাৰ লাভহে হ'ব। আৰু আগৰ পৰিৱেশটো খেলাৰ নোহোৱাৰ কাৰণে এতিয়া যি ল'ৰা ছোৱালীয়ে খেলিব লাগিছিলে, গাঁওবিলাকত আজিকালি ষ্টেডিয়াম নাই বা তেনেকুৱা কোনো ফিল্ড নাই, লাহে ফিল্ডবিলাক কমি গৈছে, খেলাৰ কালচাৰটো কমি গৈছে। এইকাৰণে আজি টিনেজ যিটো অলপ উঠি অহা ল'ৰা ছোৱালীবিলাকে আজি নিজৰ যিটো ছাৰপ্লাছ এনাৰ্জি, এই এনাৰ্জিটো ইউজ কৰিব নোৱাৰাৰ কাৰণে, ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণে সেইটো মিছ ইউজ হৈ আছে। সেইকাৰণে ড্ৰাগছ খুৱাইছে, কিবা কৰিছে, ক'তবা ঘণ্টা মোবাইলত ব্যস্ত আছে, মোবাইলত যিমান ভাল কিবা এটা চাইছে তাতকৈ বেয়াও চাইছে, আৰু সেইকাৰণে স্কুল ড্ৰপ আউট হৈছে, কলেজ ড্ৰপ আউট হৈছে, আৰু কোনো কামত মন নোহোৱা হৈছে। কিন্তু এজন ভাল খেলুৱৈ হোৱাৰ লগে লগে সেই ল'ৰা বা সেই ছোৱালীৰ গুণ জ্ঞান সকলো দিশৰ পৰা সি এটা অৰ্গেনাইজ মানুহ হৈ যায়। এজন প্লেয়াৰে এজন ভাল অৰ্গেনাইজ মানুহ হিচাপে আমি ল'ব পাৰোঁ। তো সেইকাৰণে খেলাটো আগুৱাই নিয়াটো যথেষ্ট দৰকাৰ হৈছে। যোৱাবাৰ আমি ISPL পাতিছিলোঁ, এইবাৰো আমি পাতিম। আমি বহুত কেইখন ষ্টেডিয়াম বনোৱা হাতত লৈছোঁ, আৰু যিখিনি ক্লাব সংঘ আমাৰ আছে তেখেতসকলক লগত লৈ পেলাই কিছুমান মডেলিটি আমি বনাব বিচাৰিছোঁ, য'ত আমাৰ 5টা ডিষ্ট্ৰিক্টত এটা ডিষ্ট্ৰিক্টত আমি এটা স্পেচিয়েলাইজড এটা ষ্টেডিয়াম, যে ক'তবা ফুটবলৰ কাৰণে, ক'তবা ক্ৰিকেটৰ কাৰণে, কোনোবা এটা ঠাইত বেলেগ এটা এথলেটিক্সৰ কাৰণে, তেনেকুৱা কিছুমান পলিচি আমি ল'ব বিচাৰিছোঁ। আৰু যি খেলাবিলাক আজি নেশ্যনেল ইণ্টাৰনেশ্যনেলি বহুত ইম্পৰ্টেণ্ট আছে, সেই খেলাবিলাকো আমি আৰম্ভ কৰিব লাগিব। তো সেইকাৰণে মই দীঘলীয়া কথা ক'ব বিচৰা নাই। আজি আপোনালোক সকলো আহি উপস্থিত হৈছে, মই ধন্যবাদ জনাইছোঁ। আহি থকা সময়ত আমি একেলগে কাম কৰিব লাগিব। সেইকাৰণে আমাৰ যিসকল অতিথি আছে, এই অতিথিসকলে ভালকৈ তেখেতসকলে কথা নিজৰ কথা ক'ব, আপোনালোকে ভালকৈ শুনিব। কিছুমান স্পৰ্টছৰ আমাৰ এপইণ্টমেণ্ট দিব লগা আছিলে,
আমাৰ যোৱা বছৰে দিব লগা আছিলে, আমি কিছুমান অসুবিধাৰ কাৰণে অলপ পিছাব লগা হৈছিলে আৰু এই সমস্যাটো উইদিন দিছ মান্থ, এই মাহৰ ভিতৰতে সমাধান হ'বলৈ গৈ আছে। তেতিয়া আমি বহুতখিনি ইনষ্ট্ৰাক্টৰ আমি পাবলৈ সক্ষম হ'ম। মই সদুশেষত আপোনালোকক সকলোলৈ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। मानव गेदेर बिटिआरनि गाहाय मावफुं सोद्रोमा बिथांनिसिम बेसेन गोसा बिबुंथिनि थाखाय साबायखर थाबाय। এতিয়া আমি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তি আৰু আমাৰ সন্মানীয় অতিথিবৃন্দক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। প্ৰথমতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবাইচা বৰদেৱক।